হাই দোস্ত, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি মাৰ জেঠাই নাতিনীয়েকৰ ঘৰলৈ গৈ আছোঁ। সকাম আছে মাৰ জেঠাইকৰ নাতিনীয়েকৰ ঘৰ তিয়কত। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আমি এতিয়া গাড়ীখনত তেলটো ভৰাই ল'লোঁ। তেল ডিপুত সোমাই পেলাই তেলটো ভৰাই পেলাই আমি এতিয়া যাবলৈ ওলাইছোঁ। তেলটো ভৰাই পেলাই আমি এতিয়া পাম্পটো দি ল'লোঁ আৰু এতিয়া আহি আছোঁ। এতিয়া আমি এইটো বাটে গৈ পেলাই পোনে পোনে যাব লাগিব। এতিয়া আমি 2-3 কিলোমিটাৰমান গ'লে আমি পামগৈ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব। এতিয়া আমি অলপ দূৰ গৈ পেলাই পামগৈ। এয়া আমি সকামৰ ঘৰ পালোহি। গাড়ীখন আমি এই জেগাটোত থৈ ল'লোঁ। তাৰপিছত আমি এতিয়া সকামৰ ঘৰলৈ আহিছোঁ। আমি এতিয়া সকামৰ ঘৰ সোমাই আহিলোঁ। এইজন ককাই আজি সকাম। আমি এতিয়া পিছফাললৈ আহিলোঁ ইয়াতে বহিম বুলি। বহুত গৰম পৰিছে সেইকাৰণে পিছফালে বহিলোঁ। তাৰপিছত আমি ফুৰিবলৈ ওলাই আহিলোঁ। আমাৰ গৰমত ভাগৰ লাগিলে বহুত, সেইকাৰণে আমি অলপ বহিলোঁ। তাৰপিছত আমি আকৌ ফুৰিলোঁ। এয়া চব পদুম ফুলবিলাক ফুল ফুলা নাই, এতিয়া ফুল ফুলিব আৰু। এয়া ফটো দুকপিমানো মাৰিলোঁ। ফটো মাৰি আমি এতিয়া আকৌ সকামৰ ঘৰলৈ যাবলৈ ওলালোঁ। এতিয়া আমি সকামৰ ঘৰলৈ গৈ আছোঁ। আমি ফুৰি পেলাই আহিলোঁ। মামাও আহিলে। আমি এতিয়া যাবলৈ ওলালোঁ। যাওঁতে আমি বৌবৰ খুৰাকৰ জীয়েকৰ ঘৰত সোমাই যাওঁ। বেছি দূৰ নহয়, ওচৰতে, সেইকাৰণে সোমাই গ'লোঁ। এয়া পালোহি বৌবৰ খুৰাকৰ জীয়েকৰ ঘৰ। আকৌ আমি আহি আছোঁ আৰু যাওঁতে জেঠাইহঁতৰ ঘৰতো সোমাই যাম। জেঠাই ঘৰ চাৰিগাঁও কমৰমাটি গাঁৱত। আমি এতিয়া জেঠাইহঁতৰ ঘৰলৈ গৈ আছোঁ। এতিয়া আমি জেঠাইহঁতৰ ঘৰ পালোহি বাটটো। আমি এতিয়া গৈ আছোঁ। জেঠাইহঁতৰ ঘৰ পালোহি। এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। তাৰপিছত আমি জেঠাইহঁতৰ ঘৰৰ ওচৰৰ পথাৰৰ ওচৰতে অকণমান ফুৰিলোঁ। পৰিৱেশটো চাওক কিমান ধুনীয়া লাগিছে। সকামৰ ঘৰত চবকে ভিডিঅ'ত উঠাব নোৱাৰিলোঁ, কোনেও যাতে বেয়া নাপায়। আমি ভাত খাই এতিয়া যাবলৈ ওলাইছোঁ। আমি এতিয়া ঘৰলৈ যাবলৈ আহি আছোঁ। আমি এতিয়া গাড়ীত উঠি এতিয়া আহিলোঁ। আন্ধাৰ হৈ গ'ল। আমি এতিয়া ঘৰ পালোহি। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো দবাই দিব। ধন্যবাদ। আজিলৈ গুড বাই।